কিন্তু বিগ ফেন বুলি মামাক কিয় কৈছোঁ যিটো মানে উচ্ছেদৰ মামাই মানে পদক্ষেপ লৈছে তো তাক মই সমৰ্থন কৰোঁ যেহেতু চৰকাৰী মাটিত বহি আছে চৰকাৰী ভূমিত বহি আছে তো চৰকাৰী ভূমি বেদখল কৰি আছে উচ্ছেদ কৰাটোক আমি সমৰ্থন কৰোঁ আৰু অকল উচ্ছেদ কৰাই নহয় যেখিনি অবৈধ নাগৰিক আছে বাংলাদেশী আছে সেইখিনিক অতি সোনকালে বিতৰণ কৰক বাছ এইখিনিয়ে কম বিতৰণ লাগে আমাক বাংলাদেশী বিতৰণ কৰক আৰু উচ্ছেদক সমৰ্থন কৰোঁ আৰু সেইকাৰণে মামাৰ আমি বিগ ফেন মইতো মামাৰ কামবিলাক সঁচাকৈ ভাল পাওঁ কাৰণ কিয় জানেনে তেওঁ যিখিনি অকলে ষ্টেণ্ড লৈছে ন এতিয়া তেওঁ আগতে কিমান মন্ত্ৰী গৈছে নে নাই আগতে কিমান মুখ্যমন্ত্ৰী গৈছে কোনে সাহস কৰিছিলে কোনজন মুখ্যমন্ত্ৰীয়ে সাহস কৰিছে আপুনি কওকচোন কিন্তু তেওঁ অকলে বাঘৰ দৰে গৰজি উঠিছে হয়নে নহয় আৰু এই ক্ষেত্ৰত আমি যদি এতিয়া তেওঁক ছাপোৰ্ট নকৰোঁ তেতিয়া তেওঁ কেনেকৈ হ'ব আমি ছাপোৰ্ট কৰিবই লাগিব গতিকে অবৈধ নাগৰিকক বিতৰণ কৰক বাছ এইখিনিয়ে কমাৰ নকওঁ বাইদেউ একেবাৰে মুখ্যমন্ত্ৰীৰ বিগ ফেন আৰু তেখেতে মুখ্যমন্ত্ৰীৰ কথা ক'লে মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ নমস্কাৰ কি ক'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰসংগত অথবা গৌৰৱ গগৈ প্ৰসংগত 26ৰ নিৰ্বাচন মূল্য বৃদ্ধি চলি আছে 26ত চাওক এতিয়া আমাৰ যোনটো চৰকাৰ চলি আছে এইটো চৰকাৰ যোনবিলাক কাম কাজ কৰি আছে ধৰক উচ্ছেদৰ কথাটোৱে প্ৰথম ক'ম যে এইটো এটা জ্বলন্ত সমস্যা আমাৰ চকুৰ আগত বাঢ়ি আহে গতিকে উচ্ছেদৰ বিৰোধী আমি নকৰোঁ কিন্তু উচ্ছেদটো আমাৰ সংবিধানগত হ'ব লাগে মানে লয় কি কৈছে ল অনুযায়ী হ'ব লাগে উচ্ছেদ কৰক যদি ক'ৰবাত মানে কোনোবাই চৰকাৰী মাটিত বহি আছে উচ্ছেদ কৰক সেইটো আমি সমৰ্থন কৰোঁ কিন্তু কনষ্টিটিউশ্যনে যোনটো কৈছে যোনটো সাংবিধানিক মতে হ'ব লাগে আৰু বস্তুটো যদি আপোনাৰ সেইবোৰ ভাৰতীয় নাগৰিক সিহঁতক সংস্থাপন দিব লাগে সংস্থাপন দিয়াৰ পিছতে সিহঁতক মানে উচ্ছেদ কৰিব লাগে গতিকে এইটো মানে এইটো কাম ছাপোৰ্ট কৰা নাই যেহেতু সেইবিলাকক কোনো সংস্থাপনৰ ব্যৱস্থা কৰা নাই গতিকে সেইবিলাকক সংস্থাপন দিব লাগে আৰু যদি অবৈধ নাগৰিক আছে সিহঁতে অবৈধ নাগৰিকবিলাকক মানে আমাৰ ভাৰতৰ পৰা বা অসমৰ পৰা পঠিয়াই দিলে আমাৰ আপত্তি নাই নিশ্চয়কৈ অতি সুন্দৰ দুজন ব্যক্তি পাইছোঁ এজন সপক্ষে আনজন বিপক্ষে বাইদেউৰ ওচৰত আপুনি কিবা এটা কৈ আছে উচ্ছেদৰ সপক্ষে ইপিনে কৈছে যে উচ্ছেদক সমৰ্থন কৰে কিন্তু এয়া উচ্ছেদ সাংবিধানিকভাৱে হোৱা নাই একচুৱেলি সাংবিধানিকভাৱে হোৱা নাই কি আমাৰো মাটি আছিল শিলখাখত আৰু সেইটো উচ্ছেদ হৈ গ'ল কিন্তু আমি ইয়াৰ খিলঞ্জীয়াই হয় আমিতো বাংলাদেশী নহয় আমি ইয়াৰে জন্ম হোৱা হয় কিন্তু আমাৰ মাটিটো ইয়াতে নাথাকিল ন বাইদেউ আকৌ ক'ব মাটি আছে শুনক চৰকাৰে কেতিয়াও আপোনাৰ আইন বিৰোধী কাম সেনেকৈ নকৰে তেওঁলোকে এনেই উচ্ছেদ কৰিব নেকি চৰকাৰী মাটি হয় কাৰণে উচ্ছেদ কৰিছে হয়নে নহয় উচ্ছেদ আহে বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকলে বিশেষভাৱে গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথা কয় আৰু এই গৰাখহনীয়াত যোৱা লোকসকল ক'ত যাব আজি তাত উচ্ছেদ হৈছে তাৰ পৰা বেলেগ এটা স্থানত যায় এনেধৰণৰ প্ৰশ্ন এটা আছে চৰকাৰে তাৰমানে কি গৰাখহনীয়া চৰকাৰে দেখোন কৈছে যিখিনি আমাৰ খিলঞ্জীয়া মানুহ আছে তো তেওঁলোকক ঠাই দিয়াৰ কথা কৈছে ন খিলঞ্জীয়া কেনে পোৱা নাই মানে কি কিবা চৰকাৰী সুবিধা পাইছেনে নাই একো পোৱা নাই কষ্টমছে একো পোৱা নাই আমি ইমান ট্ৰাই কৰি আছোঁ বাট তেতিয়াও পোৱা নাই মোৰ নাম তৃষ্ণা পেগু মই ডিগ্ৰীত পঢ়ি আছোঁ এতিয়া ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছোঁ মই এতিয়া তো মই এতিয়া সেইটোৱে কৈছোঁ যে লাইক মোৰ মা দেউতাই মোক ইমান পৰিশ্ৰম কৰি পঢ়াই আছে এণ্ড লাইক আমাৰ মা দেউতাই ভাবিছে আমি ইয়াতে মাটি কিনিলে আমি ইয়াতে থাকিব পাৰিম কিন্তু সেই মাটিটো উচ্ছেদ হৈ গ'লগৈ বাট আমিতো বাহিৰৰ নহয় আমি ইয়াৰে জন্ম হোৱা হয় আমাক একো দিয়া হোৱা নাই আমি বহুত আমিতো ট্ৰাইটো কৰি আছোঁ বাট আমি এতিয়ালৈকে একো সাহায্য পোৱা নাই গভৰ্ণমেণ্টৰ পৰা মোৰ এনেই ইমান বেয়া নালাগে গভৰ্ণমেণ্টটো কাৰণ কি গভৰ্ণমেণ্টে বেয়াৰ লগত ভাল বস্তু বহুত কৰিছে আমাৰ কাৰণে বাট আই থিংক আমাৰতো বেছি লোকচানেই হৈছে না এজ এ মিডিল ক্লাছ কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া যদি উচ্ছেদ নচলায় তেতিয়াহ'লে অসমৰ খিলঞ্জীয়াৰ হাতৰ পৰা খিলঞ্জীয়াৰ দপদপনি নোহোৱা হৈ যাব কিন্তু আমিতো খিলঞ্জীয়াই হয় ন তেতিয়া আমাৰ ক'ত দপদপনি আছে নহয় এটা কথা তোমালোকৰ কিমান বিঘা মাটি আছিলে মাটি টোটেল কিমান বিঘা আছিলে আৰু উচ্ছেদ কৰিলে চৰকাৰে কিমান বিঘা মাটি বুজি পাইছানে কথাটো হ'ল যে মাটি কিমান বিঘা আছিলে হয়নে নহয় তোমালোকৰ ঘৰৰ ভেটিৰ মাটিটোতো উঠাই দিয়া নাই নে ঘৰৰ ভেটিৰ মাটি উঠাই দিছে ভেটিৰ মাটি তাৰমানে তোমালোকৰ যিমান মাটি আছিল চব উঠাই দিছে চব লাইক আমাৰতো তেতিয়াও ইমান এটা ডাঙৰ ঘৰ আছিল এতিয়াতো মই ৰেণ্টত থাকোঁ মা দেউতা ইয়াতে ৰেণ্টতে আছে আমি ৰেণ্টতে আছোঁ মাটি উঠাই দিয়াৰ পিছত তোমালোক ৰেণ্টত ৰেণ্টত গুচি আহিছোঁ
চৰকাৰক আবেদন কৰিব লাগিব। আমি বহুত আবেদন কৰিছোঁ মানে এতিয়াও বাট লাইক শিলখাখুৰটো বহুত কণ্ট্ৰভাৰ্চিয়েল হয় ন, তো কোনো ইমান হেল্প কৰিবও নিবিচাৰে আমাক। এয়া ছবি আৰু চিটি বাছত এনেধৰণে বিভিন্ন ধৰণৰ যাত্ৰীৰ বিভিন্ন ধৰণৰ মনৰ কথা আপোনালোক জনাই আছোঁ। 26ৰ সন্মুখত বিধানসভা নিৰ্বাচন আৰু গুৱাহাটী মহানগৰীত যিসকলে এতিয়া চিটি বাছত যায় আৰু তেওঁলোকৰ মনতো কিছু প্ৰশ্ন উত্থাপন হয়। ভাইটি কিবা কৈ আছিলা? মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ আপোনাৰ নামটো? হয়, মোৰ নাম শ্ৰী পম্পী বৰা। অঁ, কি ক'ব বৰা যে 26 গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা, কাক ভাল লাগে আৰু কিয় ভাল লাগে? মামাকে ভাল লাগে। মামা কিয় ভাল লাগে? পাইছোঁ সৰু সুৰা সুবিধা যিখিনি পাব লাগে, ভালেই লাগে। অঁ, মই এনেকুৱা কিছুমান ব্যক্তি পাইছোঁ মোৰ অনুষ্ঠানত যিসকলে মামাক ঠিকছে গালিও পাৰিছে, আকৌ মামাকে ভাল পায়, কিন্তু কিয় ভাল পায় সেই বস্তুটো উত্তৰটো দিব নোৱাৰে। মামাৰ কিয় মেজিক আছে নেকি? হয় চাগে, মামা বহুত ভাল কামো কৰিছে আৰু কিছুমান এইবোৰ থাকেই মানে